নমস্কাৰ আপোনালোকে চাই আছে জিবিয়ান আসাম ইউটিউব চেনেল আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত পুনৰ কেইটামান নতুন খবৰ লৈ আহিছো শিক্ষাৰ বিভাগৰ লগত জড়িত পুনৰ টেট অনুষ্ঠিত হোৱাৰ খবৰ আহিছে তাৰ লগতে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ লগত জড়িত খবৰ আহিছে গতিকে গোটেইকেইটা খবৰে আপোনালোকৰ বাবে মই ভাবো অতি গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো শেষলৈকে চাওক সকলোখিনি কথা সুন্দৰকৈ আপোনালোকে জানিব পাৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ইউজফুল ইনফৰমেটিভ ভিডিঅ'সমূহ আমি এই চেনেলটোৰ জৰিয়তে সদায় লৈ আহি আছো আৰু ভৱিষ্যতেও লৈ আহিবৰ কাৰণে চেষ্টা কৰিম সো এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ আমি আগবাঢ়িছো ভিডিঅ'টো যিখিনি মই খবৰ ক'বলৈ গৈ আছো গোটেইখিনি খবৰে মই মোৰ ফেচবুক পেজত অলৰেডি আপলোড কৰি থৈ দিছো গতিকে মোৰ ফেচবুক পেজৰ লিংক এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত আছে তাৰ পৰা গৈ লিংকটোত ক্লিক কৰি মোৰ পেজটো ফলো কৰি ল'ব কাৰণ লেটেষ্ট আপডেটসমূহ তাত মই দিয়ে থাকো আৰু এইটো আপডেটো মই দিয়ে থৈ দিছো সো ইয়াতে প্ৰথমতে আপোনালোকক কৈছো যে এপসু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক ভেঞ্চাৰ কলেজৰ প্ৰাদেশিকীকৰণ হ'ব গতিকে গোটেইখিনি খবৰ আপোনালোকক জনাই আছো যে বিটিআৰৰ 26খন ভেঞ্চাৰ মহাবিদ্যালয় প্ৰথম পৰ্যায়ত প্ৰাদেশিকীকৰণ কৰা হ'ব উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহৰ বৰ্তমান অৱস্থা আন্তঃগাঁথনি শিক্ষক শিক্ষয়িত্ৰীৰ অৰ্হতা নতুন নিয়োগৰ প্ৰয়োজনীয়তা ইত্যাদি পৰীক্ষা কৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা কৰা হ'ব নিখিল বড়ো ছাত্ৰ সন্থা এপসু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে আজি জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ চুক্তিৰ 6.3 নম্বৰ দফা ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ লগতে ভেঞ্চাৰ মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত কথা ঘোষণা কৰিছে এপসু আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনা কালত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি বড়ো বসতি প্ৰধান এলেকাত বড়ো ভাষাৰ পৰ্যাপ্ত শিক্ষক সৃষ্টি কৰা সকলোবোৰ চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ত একক কেডাৰৰ পদ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতিও মুখ্যমন্ত্ৰীয়ে দিছে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক চৌহদ স্থাপন কৰা বিটিআৰত বিজ্ঞান আৰু আইন মহাবিদ্যালয় স্থাপন কৰা বড়ো ভাষাৰ বিশেষ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথাও মুখ্যমন্ত্ৰীয়ে সংগঠন দুটাৰ প্ৰতিনিধিৰ আগত উল্লেখ কৰিছে গতিকে আপোনালোকে যেটো সুধি আছিল যে বড়ো ভাষাৰ স্পেশাল টেট কেতিয়া হ'ব এই সম্পৰ্কটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনালে গতিকে এইখিনি কথা আৰু কিছু কথা ইয়াতে লিখিছে গোটেইখিনি আপোনালোকক মই জনাই দিছো চাই যাওক আজিৰ বৈঠকত লোৱা সিদ্ধান্তসমূহ ৰূপায়ণ প্ৰক্ৰিয়াটো নিৰীক্ষণৰ বাবে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগ শিক্ষা বিভাগ এপসু আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধি বৰ্গক লৈ এখন পৰামৰ্শদাতা সমিতি গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে আৰু আজিৰ আলোচনাত আৰু যিখন আলোচনা হৈছিল আৰু সেই আলোচনাত কোন কোন আছিল মই কৈ দিছো আপোনালোকক যে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰ আছিলে নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘাল বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো এপসুৰ সভাপতি দীপেন বড়ো বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো উপস্থিত আছিলে গতিকে গোটেইখিনি আপোনালোকে আৰু বহুখিনি কথা ইয়াতে আছে মই মেইন কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ দিলো ভেঞ্চাৰ প্ৰাদেশিকীকৰণ আৰু যেটো টেট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথাটো ইয়াতে কোৱা হৈছে বিশেষ টেট পৰীক্ষা বড়ো ভাষাৰ তো গোটেইখিনি আপোনালোকক যিখিনি মেইন কথা শিক্ষা বিভাগৰ লগত জড়িত কথা সেইখিনি জনালো বাকিখিনি আপোনালোকে আমাৰ ফেচবুক পেজত আছেই অলৰেডি এই গোটেইখিনি গতিকে আপোনালোকে চাব পাৰিব তাত এইখিনি জনালো আপোনালোকক গতিকে চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব কাৰণ লেটেষ্ট আপডেটখিনি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাব সকলোতকৈ আগতে মই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে এই ভিডিঅ'টোৰ খবৰখিনি পাই আপোনালোকৰ কেনেকুৱা লাগিছে বা আপোনালোকৰ মতামত কি সেইখিনি কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু শেষত যদি ভিডিঅ'টো ভাল পাইছিলে লাইক কৰিব আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ